অতি শীঘ্ৰে আমি চিৰাঙত এটা গোৰ্খা ভৱন নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। ওদালগুৰিত এটা দুৰ্গা মল্ল ডাঙৰীয়াৰ 1 কোটি টকাৰ এটা অডিটৰিয়াম বনাবলৈ গৈ আছোঁ। বাকী যিবিলাক সামাজিক বা বিভিন্ন সমস্যা আছে সেইবিলাক লাহে লাহে কাম কৰি যাম। 24 अक्ट'बर मंगलबार अदेबानि बिजया दशमी सानखालि नेपाली हारिनि बरा दसाई सानाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ नमिनेटेड एमसिएलए माधव चन्द्र छेत्रीनि न'आव नुजाथिफैयो। बिथांजों लोगोसे राज्य सभानि एमपि रोनगोरा नार्जारी, एमएलए जयन्त बसुमतारी आरो इउपिपि हानजानि दैदेनगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ एमसिएलए माधव चन्द्र छेत्रीनि न'आव नेपाली हारिनि बरा दसाई फोरबो एबा गिदिरफोरखौ मान होनाय आरो उन्दैफोरखौ अननाय बे गोथार सानाव गिबि आगान होफैजेननो मोननानै गोजोननाय फोरमायनानै जोंनि एमपि एमएलए आरो गासै हानजायानो गिदिरफोरनि बोर लाफैयो होनना फोरमायो। आरो थाबैनो चिरां जिल्लायाव गोर्खा भवन लुफुंगोन। उदालगुरि जिल्लायावबो दुर्गा मल्लनि मुङाव 1 कोटि रांनि अडिटरियाम लुफुंनो थिरांथा लादों होनना बुंनायजों लोगोसे गुबुन माखासे जेंना आरो समाजारि खामानिफोरखौ लासैनो उनाव मावलांगोन होनना खौरांगिरिनि सिगाङाव बुङो। প্ৰথমবাৰৰ কাৰণে আমাৰ মোৰ বন্ধু মাধৱ চেত্ৰী ডাঙৰীয়া আৰু তেখেতৰ মাতৃ আৰু ইয়াত জ্যেষ্ঠসকলৰ পৰা আজিৰ দিনত যিটো আশীৰ্বাদ লোৱা এটা পৰম্পৰা আমাৰ গোৰ্খাসকলৰ আছে। তো সেই পৰম্পৰাত আমি আমাৰ এমপি ডাঙৰীয়া, এমএলএ ডাঙৰীয়া, আমাৰ সকলো টিম আহি আমাৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ আমি আহিছোঁ। চ' আজি খুব ভাল লাগিছে আৰু আমাৰ যিটো পৰম্পৰাগত কিছুমান আগৰ পৰাই ৰীতি নীতিবিলাক চলি আহিছে, এইবিলাকৰ দ্বাৰাই আমাৰ সমাজটো খুব মধুৰ হয়। আৰু দুৰ্গা পূজা এইবাৰ খুব ভালকৈ উদযাপন কৰিছে ৰাইজে। পৰিৱেশো ভাল, সামাজিক পৰিৱেশ বহুত ভাল আৰু বতৰো বহুত ভাল। তো আমি এই উৎসৱৰ দ্বাৰা আমাৰ অঞ্চলত সমন্বয়ৰ ক্ষেত্ৰত আৰু একখোজ আগবাঢ়া যেন অনুভৱ হৈছে। মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে যাতে মংগলে ৰাখে, দুখ দুৰ্যোগৰ পৰা সদায় দূৰত ৰাখে, ইয়াৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। আৰু গোৰ্খা সমাজৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ সন্মান সদায় আছে, অনাগত দিনতো থাকিব। আৰু সেইকাৰণে আমি যিটো আমাৰ ভাইপতা হওক বা বিভিন্ন কালচাৰ হওক, সেইটো বিটিআৰ অঞ্চলত জীয়াই ৰখাৰ কাৰণে যিটো আমাৰ দায়িত্ব সেইটো আমি সদায় পালন কৰিম। অতি শীঘ্ৰে আমি চিৰাঙত এটা গোৰ্খা ভৱন নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু ওদালগুৰিত এটা দুৰ্গা মল্ল ডাঙৰীয়াৰ 1 কোটি টকাৰ এটা অডিটৰিয়াম বনাবলৈ গৈ আছোঁ। বাকী যিবিলাক সামাজিক বা বিভিন্ন সমস্যা আছে সেইবিলাক লাহে লাহে কাম কৰি যাম। একজনে কেনেকৈ গোৰ্খা সমাজ হ'ব এজন জ্যেষ্ঠ মানুহ লৈ আছোঁ লগত। আজি কেনেকৈ লগ লাগে দাদা আহিছিল ৰাতিপুৱা। আমাৰ টিমটো বেলেগ তাৰমানে সেইটো বেছি বেলেগকৈ বনাব লাগিছিল। यसपालि पनि जित्नु पर्यो, सबैमा हाँसोस्। हामीले जयदार फोटो खिच्दै नि हारिरहेको नि
नमस्कार दिए सबाई पूजा सला गुरु भजन बङाइगाव जन सबको हैंडशेक